মোৰ মৰমৰ অসমবাসীলৈ নমস্কাৰ। ব'লক আজি লৈ যাওঁ আপোনালোকক বৰপথাৰৰ এখন বজাৰলৈ। তেনেহ'লে আহক যাত্ৰা আৰম্ভ কৰোঁ। স্বাগতম জনাইছোঁ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ। এয়া বৰপথাৰ ফৰেষ্ট তিনিআলি, ইয়াৰ পৰা বজাৰখন আৰম্ভ হৈছে যদি জামুগুৰি ফালৰ পৰা আহে, আৰু যদি সৰুপথাৰ চিলনীজান ফালৰ পৰা আহে তেতিয়া ইয়াৰ পৰাই আৰম্ভ। আজি হৈছে বৃহস্পতিবাৰ আৰু প্ৰত্যেক বৃহস্পতিবাৰে গোলাঘাট জিলাৰ বৰপথাৰ টাউনত এই বজাৰখন বহে। এইটো হৈছে বৰপথাৰ ষ্টেচন যোৱা ৰাস্তা আৰু ইয়াত হাঁহ কুকুৰা পাই যাব। এয়া হৈছে বৰপথাৰ হস্পিটেল ৰোড। আৰু এইখনেই হৈছে বৰপথাৰ হস্পিটেল। এতিয়ালৈকে আপোনালোকে দেখি আছিল ৰাস্তা কিনাৰৰ বজাৰসমূহ। আহক এতিয়া বজাৰখনৰ ভিতৰলৈ সোমাই যাওঁ। ভিতৰৰ ফালে বহুত ডাঙৰ বজাৰখন। ইয়াত বেছিভাগ কাপোৰৰ আৰু কছমেটিক্সৰ দোকানেই বেছি দেখিবলৈ পাইছোঁ। আৰু ব'লক আগলৈ গৈ থাকোঁ। এইবোৰ কছমেটিক্সৰ দোকান। জোতা চেণ্ডেলৰ দোকান এইফালে আছে। আৰু ইয়াত টিঙৰ বাকচ, চেণ্ডেল সকলোবোৰ পাই যাব এই বজাৰখনত। আৰু বজাৰৰ শেষৰ ফালে আহিলোঁ। ইয়াতে বজাৰ ঘৰ কেইটামান আছে আৰু এইফালে ইয়াত কেৰাহী, তাৰপিছত আৰু শেষৰ ফালে মাছ মাংস এইফালে কাটে। আৰু ইয়াৰ পৰা আপোনালোকে গৰু ছাগলী যদি কোনোবাই কিনিব বিচাৰে তেনেহ'লে ইয়াত আহি গৰু ছাগলীও ল'ব পাৰিব। বজাৰখন বহুত ডাঙৰ, ভিতৰ ফালে আৰু বহুত আছে। গোটেইখিনি মই দেখুৱাব নোৱাৰিমগৈ। আৰু এইখিনিতে এয়া ফাৰ্ণিচাৰৰ দোকান এখন পাইছোঁ। ইয়াত বিচনা, আলনা, টেবুল বহুত ভাল ভাল কাঠৰ আছে। চেগুন কাঠৰ বিচনা, টেবুল ইয়াত পাই যাব। ইয়াত আহিলে আপোনালোকে ল'ব পাৰিব। আৰু এই বজাৰখনত হ'লচেলত শাক পাচলিৰ পৰা ধৰি বহুতখিনি বস্তু আপোনালোকে ল'ব পাৰে।